নমস্কাৰ বন্ধুসকল, ইতিমধ্যে এটা মই নতুন ব্লগলৈ যাব বিচাৰিছোঁ। আপোনাক এই ব্লগটো ইতিমধ্যে আপোনালোকক মই দেখুৱাম। এটা আজি বেলেগ এটা বস্তু খাব মন গ'ল। কোনে বনাব কি কথাটো বেলেগ বিষয়, আপোনালোকক মই দেখুৱামেই অলপ পাছতে কোনে বনাব। ইতিমধ্যে আমি গৈ আছোঁ গণেশগুৰিত। ভকুৱা মাছৰ এটা মাথা ল'ম। তো বন্ধুসকল চাই থাকিব ভিডিঅ'টো। আমি ষ্টাৰ্ট কৰিম। ভকুৱা মাছটো ৰেট কিমান কি ইয়াৰ বিষয়ে জনাম বাৰু। ডাঙৰ ভকুৱা মাছৰ মাথা ল'ব কৈছে। আমি ইতিমধ্যে এই ৰেচিপিটো আপোনালোকক মোৰ এই ব্লগৰ জৰিয়তে আপোনালোকক দেখুৱাম। শ্বৰ্ট ভিডিঅ' হ'ব মোটামুটি, আপোনালোকে চাই থাকিব। লৰাই দিয়া কেইটকা কিলো? হা 300। কেনেকৈ মিছা মাছৰ কিলো এইটো? কিমান ক'লে কোৱা? ইতিমধ্যে মই বিচাৰি থকা সেই ভকুৱা মাছৰ মূৰটো দেখিছে, পাই গ'লোঁ। মগুৰ দালি পাই 100 টকা লৈছে। ডাঙৰ মূৰ 1.5 কেজিমান হ'ব নেকি, 1 কেজি অলপ কমিব। চাই থাকক ভিডিঅ'টো। সুন্দৰকৈ ভকুৱা মাছৰ মূৰটো মই ধুই পখালি লৈ কাঁহীত সুন্দৰকৈ ৰাখি ল'লোঁ। তো ৰাখি লোৱাৰ পাছতে অলপ হালধি আৰু নিমখ দি সুন্দৰকৈ ঘঁহিছোঁ। সুন্দৰকৈ ঘঁহিছোঁ যাতে নিমখো আপোনালোকৰ জোখমতে ল'ব আৰু হালধিও আপোনালোকৰ জোখমতে ল'ব। মাছৰ পৰিমাণ লৈহে আপোনালোকে নিমখ আৰু হালধি ঘঁহিব লাগিব। ইয়াত সুন্দৰকৈ দেখিছে আপোনালোকে, মই সুন্দৰকৈ ঘঁহি আছোঁ। ঘঁহা হৈ যোৱাৰ পাছতেই মই আপোনাৰ লাহে কৰি মই গেছৰ চৌকাটো জ্বলাম। বন্ধুসকল চাই থাকক। ইতিমধ্যে মই এয়া গেছৰ চৌকাটো জ্বলাই ল'লোঁ। এয়া গেছৰ চৌকা জ্বলাই লৈ মই কেৰাহীটো পাতি দি লগে লগেই মই অকণমান তেল ঢালিছোঁ। মাছৰ পৰিমাণৰ হিচাপে আপুনি তেল ঢালিব লাগিব। এয়া তেল ঢালা গৈছে ইতিমধ্যে। বন্ধুসকল চাই থাকক। তেল ঢালাৰ পিছতে তেল অলপ পাছতেই গৰম হোৱাৰ অলপ আপুনি অনুমান কৰি ল'ব যে কিমান সময়ত তেলটো পকে। বন্ধুসকল এয়া চাই থাকক। ইতিমধ্যে মই এয়া তেল পকাৰ লগে লগেই এয়া মাছ মই দিলোঁৱেই। মাছৰ মূৰটো মই দিছোঁ আৰু এনেকৈ এপিচ তেল মই যিমান পৰিমাণে দিছোঁ সিমান পৰিমাণেহে মাছ আপোনালোকে কেৰাহীটোত ঢালি ল'ব। বন্ধুসকল লাহেকৈ অকণমান লৰাই দিলোঁ মাছটো। এয়া দেখিছে বন্ধুসকল, বিলাহীৰ প্ৰয়োজন অনুসাৰে লৈ আৰু লগত মই এখন পিছত মাছৰ পৰিমাণৰ বিলাহীটো কাটি ল'ব। লগতে আপোনাৰ পিঁয়াজ লাগিব আৰু জলকীয়াও প্ৰয়োজন আছে, গতিকে জলকীয়াও সমানে লৈ লৈছোঁ। লগত নহৰু এই বস্তুখিনি লৈ আপুনি সুন্দৰকৈ আপুনি মিক্সিত মাৰি ল'ব, পিচি ল'ব। এয়া মই মিক্সিত পিচি লৈছোঁ। ইতিমধ্যে মই নহৰু আদা ব্যৱহাৰ কৰিছোঁ। ইতিমধ্যে তেল গৰম হৈছে আমাৰ, তেল পকিছে। প্ৰায় মই ইয়াতে পিঁয়াজটো দিব লাগিব তেলত। সুন্দৰকৈ তেজপাত এটা দি মই পিঁয়াজ দি দিলোঁ। পিঁয়াজ দিয়াৰ পিছতেই ইতিমধ্যে দেখা পাইছে এয়া পিঁয়াজটো অলপ ফ্ৰাই কৰাৰ পাছতেই মই মছলা ঢালি দিলোঁ। নহৰু আদা অকল, জিৰাও মই ব্যৱহাৰ কৰা নাই। তো বন্ধুসকল এটা খুব ঘৰুৱা টাইপতে মই মছলাটো বনাইছোঁ। আপুনি দেখিছে নহৰু আদাৰ ওপৰত এয়া সুন্দৰকৈ তেল পকাৰ লগে লগে মছলাখিনি মই লৰাই আছোঁ। চাওক বন্ধুসকল, ইতিমধ্যে জুইও এটা জোখমতে দি আছে। এয়া দেখিছে মগুৰ দাইলটো লগত মই ঢালি দিছোঁ। ঢালি দিয়াৰ পাছতে মই সুন্দৰকৈ এই সংমিশ্ৰণখিনি মগু আৰু আপোনাৰ মছলা, পিঁয়াজ, জলকীয়া, আদাখিনি সুন্দৰকৈ মই ইয়াত লৰাই দিছোঁ। বন্ধুসকল চাই থাকক। এয়া লৰাই দিছোঁ। আৰু লগতে এটা আইটেম এক্সট্ৰাকৈ বনি আছে, এইটো মটন বনি আছে। এইটো মই এই বিষয়ত নকওঁ বাৰু, যিহেতু মই মাছৰ মূৰৰ আইটেমটো আজি লৈছোঁ আপোনালোকক জনাইছোঁ। এয়া মাছৰ মূৰখিনি ইতিমধ্যে ভাজা মাছৰ মূৰখিনি মই এই মগুৰ দালিখিনিত মই সংমিশ্ৰণ কৰিম। এয়া চাওক, এয়া মই ডিছৰ পৰা লৈ এপিচ কৰি মই মাছৰ মাথাখিনি, ভকুৱা মাছৰ মাথা, অন্য মাছৰ মাথা আপুনি বিশেষ সোৱাদ নাপাব। ডাঙৰ ভকুৱা মাছৰ মাথা। এয়া অলপ ধনিয়া লৈ ল'লোঁ। গৰম পানীও প্ৰয়োজন আছে। ইতিমধ্যে গৰম পানীখিনি বনাই থকা মাছৰ মূৰখিনি দি দিয়া গৈছে ঢালি, আপোনালোকে দেখিয়ে আছে। এয়া অলপ লৰাই দিলোঁ। লৰাই দিয়ে মই লগে প্ৰেছাৰ কুকাৰৰ মই ঢাকনখন মাৰি দিম। বন্ধুসকল সুন্দৰকৈ মই অলপ লৰাই লৈছোঁ। প্ৰায় 10 মিনিট সময় ৰাখিম। ঢাকন মই লগাই দিছোঁ। ঢাকনখন লগাই দিয়াৰ পাছতে বন্ধুসকল 10 মিনিটৰ পাছত সম্পূৰ্ণ ঢাকনখন মই খুলি দিম। খুলি দিয়াৰ পাছতে আপুনি দেখা পাব এয়া
এয়া চাওক মই 10 মিনিটৰ পাছত ঢাকনখন খুলি দিলোঁ। এটা সুন্দৰ ৰং আপোনালোকে দেখা পাইছে, এটা নেচাৰেল কালাৰ, কোনো ধৰণৰ ফুড কালাৰ ইউজ কৰা নাই, না ৰেড চিলি ইউজ কৰিছোঁ, নহৰু আদাৰ লগত অকল বিলাহী দি পেলাই এইটো মই বনাইছোঁ। বন্ধুসকল চাওক, এয়া ৰংটো দেখিলে আপোনাৰ খাওঁ খাওঁ লাগে। তো বন্ধুসকল চাই থাকক, মই অকণমান টেষ্ট কৰিব বিচাৰিছোঁ কেনেকুৱা হয় মই আপোনালোকক জনাম। টেষ্ট কৰি ক'ব আপোনালোকক। ইতিমধ্যে ৰেচিপিটো সুন্দৰ হৈছে, মই দেখিছোঁ, কালাৰটো দেখিলে গম পাই যায় নেচাৰেল কালাৰ, ইয়াত কোনো কালাৰ ইউজ কৰা নাই। তো ফাইনেলি মই যিটো ৰেচিপি দেখা পালোঁ মগুৰ দালি আৰু হেৰিৰ লগত ভকুৱা মাছৰ লগত, যিটো মানে মাথাটো আৰু ভকুৱা মাছ নহয় মাথা। তো বন্ধুসকল ইতিমধ্যে দেখাই থকা এই ৰেচিপিটো এজন বিশেষ ব্যক্তিয়ে বনাইছিল। এই ব্যক্তিজনে মোক মানা কৰিছে, তেখেতক দেখুৱাব দিয়া নাই। তো মই কেতিয়াবা তেখেতৰ হতুৱাই এটা নতুন ৰেচিপি লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। বন্ধুসকল এই বিশেষ ব্যক্তিজন যিসকলে বুজিছে বা যিসকলে জানে তেখেতসকলে গমেই পাইছে, কোনে গম পাইছে। মোৰ মুখেদি যিহেতু তেখেতে কৈছে, মই চিনাকি কৰি দিব বিচৰা নাই। তথাপিতো এই ৰেচিপিটো এটা সুন্দৰ ৰেচিপি, সম্পূৰ্ণ এটা আমাৰ ঘৰুৱা ষ্টাইলত বনোৱা এটা আঞ্জা। এই আঞ্জাবিধ খাই বৰ সোৱাদ হৈছে, মই ইতিমধ্যে কৈছোঁ যে বৰ সোৱাদ লাগিছে। তো বন্ধুসকল এই বিশেষ ব্যক্তিজনে বনাইছে, তেখেতৰ হাতেৰে আৰু এদিন বনাম মই অনুৰোধ কৰিছোঁ। তেখেতক কৈছে এদিন হ'ব বাৰু, মই বনাই দেখুৱাম। তো বন্ধুসকল চাই থাকিব মোৰ ভিডিঅ'টো, কেনে পালে কমেণ্টত জনাব। যদি কোনোবাই আকৌ মই দেখুওৱাৰ দৰে আপোনালোকে বনাই চাব, যদি খাই ভাল পায় নিশ্চয় কমেণ্টত জনাব। বন্ধুসকল মোৰ ইউটিউব চেনেল দেউকাক আপোনালোকে চাই আছে, এই দেউকাক ইউটিউব চেনেলত মই এটা অন্য ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ।